পপিয়াখলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰলৈ স্বাগতম জনাইছোঁ। এতিয়া সন্ধিয়াৰ সময় ভাবিছোঁ একাপ ৰঙা চাহ খাওঁ আৰু ৰঙা চাহটো খুদাই খালে নহ'ব, কিবা এটা বনাওঁ বুলি ভাবিছোঁ আৰু আপোনালোকৰ ওচৰতো ৰেচিপিটো আগবঢ়াম আৰু আশা ৰাখিছোঁ ৰেচিপিটো শেষলৈকে চাব। শেষত মোৰ ৰেচিপিটো যদি ভাল লাগিল তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেন্তে আহকচোন মই কি বনাওঁ আপোনালোকেও। ৰেচিপিটোৰ বাবে মই লৈছোঁ এটা গাজৰ মিহিকৈ কুটি লৈছোঁ এনেদৰে পিহনাত পিহি লৈছোঁ দেই, আৰু এইফালে লৈছোঁ মিডিয়াম চাইজৰ এটা পিঁয়াজ আৰু লৈছোঁ 3টা জলকীয়া, আৰু মই মেগী পকৰা বনাম সেইকাৰণে লৈছোঁ 2টা মেগী, আৰু লাগিব বেচনটো আপোনালোকৰ জোখ অনুসৰি ল'ব, আৰু লৈছোঁ অকণমান ধনিয়া, আৰু আমাক লাগিব কৰ্ণফ্ল'ৰ। তেন্তে এতিয়া বাকীখিনি কাম কৰি লওঁ আৰু মেগীখিনি হাফ বইল কৰি ল'ম। মেগীখিনি পূৰা বইল নকৰোঁ, হাফ বইল এয়া দেখিছোঁ, আৰু মছলাকেইটা মই এতিয়া ব্যৱহাৰ নকৰোঁ, পিছত এইখিনি মিক্স কৰোঁতে দিম আৰু মেগী বইল মিক্স কৰোঁতে আপোনালোকৰ যদি ভাল লাগে অন্য মছলাও ব্যৱহাৰ কৰিব পাৰে, কিন্তু নকৰিলে বেছি ভাল হ'ব, কাৰণ ইয়াত মেগীৰ পকৰা যিহেতু মেগীৰ সুগন্ধ আহিলে বেছি ভাল লাগিব, সেইবাবে মই অন্য মছলা ব্যৱহাৰ কৰা নাই, অকল মেগী মছলা আৰু পিঁয়াজ অকণমান ধনিয়া ব্যৱহাৰ কৰিছোঁ। এইফালে তেল গৰম হ'ল আৰু চাওঁ পকৰি এটা দি যিমান পাৰে সৰু কৰিব, তেতিয়া ভিতৰলৈকে সিজিব আৰু পূৰা কুৰকুৰা হ'ব। ময়ো চেষ্টা কৰিছোঁ সৰু সৰুকৈ দিবলৈ। ইয়াত আপোনালোকে হালধিও ব্যৱহাৰ কৰিব পাৰে, মই নাই দিয়া। পকৰি বনাই হৈ গ'ল, আৰু এইফালে ৰঙা চাহ আৰু ছোৱালীলৈ গাখীৰ। তেন্তে খাওঁ, আৰু ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। আশা ৰাখিছোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল, আৰু প্লিজ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু আগলৈ নতুন এটা ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে এইখিনিতে বিদায়। শুভৰাত্ৰি।